এই মুহূৰ্তত লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাছেল ভাইপাৰৰ আতংকই বিপদ মাতিছে পোৱালি অজগৰৰ। যদি ওলাইছে সাপ, দেখা শুনা বাদ দি মাৰিছে ৩ জাপ। কিছুমানে আকৌ দূৰৰ পৰাই কয় বাপৰে বাপ, এয়া কোন প্ৰজাতিৰ সাপ। বহলপুৰ বনাঞ্চলৰ অন্তৰ্গত জালিকুৰা চম্পানৈৰ গৰাখহনীৰ আতংকৰ মাজতে ওলাল এইডাল সাপ। সাপডাল আছিল অজগৰৰ পোৱালি, কিন্তু ৰাছেল ভাইপাৰ বুলি সন্দেহ সকলোৰে, যাৰ বাবেই সাপডাল যাতে আতংক সৃষ্টি কৰি প্ৰজন্ম বৃদ্ধি কৰিব নোৱাৰে, লগে লগেই সেই ব্যৱস্থা কৰি পেলালে। আতংকৰ সৃষ্টি কৰিলে ৰাছেল ভাইপাৰে, অকালতে প্ৰাণ হেৰুৱালে পোৱালি অজগৰে। গতিকে আমি ৰাইজ দাহাদাই কৰি এই সাপখন মাৰিছোঁ। এইটো সাপ চাওক, আমাৰ ইয়াত জালিকুৰা আমাৰ এই সাপটো মানে ওলাইছিল। ওলোৱাৰ পিছত আমি ৰাইজে ডাকাডাকি কৰি আমি এই সাপটো মাৰিছোঁ। এই সাপটো আমি মানে ৰাইজক কৈ আছোঁ যে এই সাপটোৰ কাৰণে সবে যাতে বাচ্চা আৰু সবে যাতে সতৰ্ক থাকে। এই সাপটো কিন্তু মানুহ দেখিলে মানে খুব মানে খোজ মাৰি থাকে। এইটো আমাৰ জালিকুৰাতে ৰাছেল ভাইপাৰ নাকে কিবা নাম কয় বুলি আমি নাজানো। সেইটো আমাৰ জালিকুৰাতে ৰাছেল ভাইপাৰ নাম বুলি কয়। সেই সাপটো মানে বেৰাইছে। গতিকে আমি ৰাইজে এই সাপটো মানে ৰাইজে সহযোগ কৰাৰ পিছত আমি মাৰিছোঁ। গতিকে এই সাপটো দেখক চাওক। গতিকে আপুনি সকলোৱে সেই সাপটোৰ কাৰণে বাচি থাকিবৰ কাৰণে ৰক্ষক। এই সাপটো চাওক, ইমান ডাঙৰ সাপ আমাৰ জালিকুৰাতে ওলাই।